অ' দাদা অঁ কওকচোন। মানে কি ৰমেশ আছে নেকি? ৰমেশ এৰিয়াটো মানে সেই টাইটেলটো মোৰ মনত আছিলে, এই মাত্ৰ পাহৰিছোঁ। ৰমেশ আছে নেকি? আপুনি কওকচোন এনেই বাৰু, এই ইয়াতে থাকে। অঁ মোৰ নামচোন ৰমেশে, চাওঁচোন কেলৈ বিচাৰিছে। পিছে মানে মানুহটো মানে কেনেকুৱা মানে? মই মানে কিবা কিবি ক'লেহে বুজি পাম মানে কেনেকুৱা মানুহটো। হ'ব দিয়ক, মই বিচাৰি ল'ম, হ'ব দিয়ক। নাই যদি মানুহটো ইয়াৰ হয় ন, তো মই মানে মানুহটো কেনেকুৱা আপুনি কৈ দিয়ক, মই টিককৈ বুজি পাই যাম। মানে ইয়াৰ যদি মই এডোখৰ চব চিনি পাওঁ ন, আপুনি কৈ দিয়ক কেনেকুৱা মানুহটো দেখিবলৈ, সেনেকৈ মানে কৈ দিয়ক। ঠিক ঠিক, এইটো মানে মানুহটো মানে হেৰি ফেমাছ আছে জেগাডোখৰ। মানে এইটো কি মানে মানুহটো মানে এক নম্বৰ মানে এইটো হেৰি চিপচ মানুহ এইটো। কুকুৰা মানে কি ক'ম আৰু, ই যি পাই তাকে খাই দিয়া আৰু মানে নিজৰ ঘৰত ভাত নবনাই লোকৰ ঘৰত খায়। আৰে ই মোৰ কথা কেনে গম পায় বে? অঁ আৰু কওকচোন, আৰু মানে কেনেকুৱা দেখিবলৈ মানুহটো? দেখিবলৈতো দেখিবলৈ মানে একদম আপোনাৰ নিচিনা ভদ্ৰ একেবাৰে। বাহিৰৰ পৰা ভদ্ৰ, ভিতৰৰ পৰা বেলেগে মানুহ সোমাই আছে, ভিতৰৰ পৰা বেলেগে মানে একদম। মানে মোৰ নিচিনা ভদ্ৰ। অঁ একদম ভদ্ৰ, মানে দেখিবলৈ একদম ভদ্ৰ। টাইটেলটো বৰুৱা নেকি বাৰু? অঁ টাইটেলটো বৰুৱা, অঁ আপুনি ঠিক মনত পেলাই দিলে। টাইটেলটো ৰমেশ বৰুৱা নামটো, টাইটেলটো বৰুৱা আছিলে। অঁ আৰু কওকচোন তাৰ আৰু নকওঁ, আপুনি গম পাইছেই চাগে আৰু মানে শাস্ত ওলাব একদম। মানে আজি ৰাতিলৈকে মই তাৰ বিষয়ে কৈ থাকিব লাগিব, ইমান আছে তাৰ। আৰে ভালে ভালে কওক না। আৰে আপুনি ইমান টেম্পাৰ কেলৈ হৈ আছে বে? ইমান টেম্পাৰ কেলৈ হৈছে? চৰি দেই, মোৰ মানে এনেকুৱা পটককৈ উঠি যায়, কিবা এটা টেম্পাৰ এটা উঠি যায়। চৰি কওকচোন আৰু তাৰ বিষয়ে আৰু কওক না প্লিজ। মই মানে লাহেকৈ দিমাগলৈ আহিছে মানুহটো। দে এক নম্বৰ এই চোৰ, দোকানৰ আগত কোনোবাই যদি নাৰিকল এটা থৈ দি, নাৰিকল দুটা দি তাক গোটেইকেইটা উঠাই লৈ যাবহি, এনেকুৱা বস্তু আছে। মানুহটো মনলৈ আহিছে। এই আছে আৰু নকওঁ আৰু দেই, আজি মোক আপুনি যদি চিনি পাইছে কওক, নহ'লে মই যাওঁ, মোৰ টাইম ৱেষ্ট হৈছে। আপোনাক কোনে কথাবোৰ এইবোৰ কওকচোন, আপোনাক কোনে ক'লে এইবোৰ কথা? আপোনাৰ কি মেনাৰ নাই নেকি? অচিনাকি মানুহৰ লগত কেনেকৈ কথা পাতিবলৈ জানিছে? কি টেম্পাৰ হৈ আছে অথনিৰ পৰা চাই আছোঁ, টেম্পাৰ হৈ আছে আপুনি। আৰে মই ৰমেশ বৰুৱা। আপুনি নেকি? মোৰ ইজ্জতে নাই বে।